হৈছে সৃষ্টি নিৰ্মাণৰ প্ৰাকমুহূৰ্তত কাক প্ৰথমতে জাগ্ৰত কৰিছে দেৱী দুৰ্গাক বৈষ্ণৱ মাৰ্গত দুৰ্গাৰ পৃথক উপাসনা নাই কিন্তু মাতৃ ৰূপত ভক্ত ৰূপত আমি যে কওঁ যে ভকতক ভজিলে গুচয় কৰ্ম যায় আমি একদম ভকত নহয় নহয় তেওঁলোকতো বহুত উচ্চ কোটিৰ ভক্ত সেইবাবে মহাপুৰুষেও লিখিছে নহয় ভকত দেৱক পান কৰাইলা অমৃত দেৱতাসকলকো ভকত বুলি কৈছে গতিকে বৈষ্ণৱজনে যেতিয়া বাকীসকল ঈশ্বৰৰ বিভূতিক দেখিব বা লগ পাব কি বুলি ভাৱনা কৰিব তেওঁলোকো ঈশ্বৰৰ বিভূতি সেই বুলি সন্মান কৰিব খালি আমাৰ নিজ ইষ্টৰ ৰূপত কোন আছে ভগৱান বিষ্ণু বা কৃষ্ণ যেনেদৰে আমাৰ আত্মীয় এজন যদি কিবা কাৰণত জেললৈ যাবলগীয়া হয় তেতিয়া আমি ধৰি লওক উকিলজনকো কমগে নহয়নে পুলিচকো কমগে পাৰিলে মেজিষ্ট্ৰেটজনকো কমগে ঠিক তেনেদৰে এতিয়া চাওকচোন নৱগ্ৰহ জন্ম কৰ্মৰ ফলদাতা হিচাপত গ্ৰহৰূপী জনাৰ্দন সকলক বহুৱাই ৰাখিছে ইন্দ্ৰাদি দিকপাল স্বয়ং ঈশ্বৰেই নহয় জানো দশ দিকৰ নিয়ন্ত্ৰণৰ বাবে যেতিয়া আত্মীয়জন আমাৰ পৰা আঁতৰি গৈছে তেওঁৰ যাতে সদ্গতি পায় সেইবাবে সেই যথাস্থানত থকা ঈশ্বৰৰ সেই বিভূতিসমূহকো এপাহি গন্ধ পুষ্প দিয়া হৈছে যে মোৰ আত্মীয়জন আঁতৰি গৈছে তোমালোকে যাতে বাকী গতিটো সদ্গতি কৰা এতিয়া এইখিনিতে প্ৰশ্ন আহিব কৃষ্ণক পুজিলে সমস্তৰে পূজা হয় পৃথকে পুজিলে পূজা কেহু নপাৱে কৃষ্ণক পুজিলে সমস্তৰ পূজা হয় পৃথকে পূজা কৰিলে তাত পূজা কেহু নপা হয় কিন্তু চিন্তাটো এইটো স্পষ্ট হোৱা প্ৰয়োজন যাক তাত পৃথক পূজা কৰা হোৱা নাই চাবচোন এনে লক্ষ্য কৰিব যেতিয়া আপোনাৰ ধৰি লওক দিকপালৰ অৰ্থই হওক বা নৱগ্ৰহৰ অৰ্থই হওক পুৰোহিতজনে বা শ্ৰাদ্ধকৰ্তাজনেও যেতিয়া নৈবেদ্য অৰ্পণ কৰে কি বুলি কয় বাৰু বিষ্ণু দৈৱতাই চুপকৰ নৈবেদ্যাই নব পোনপ্ৰথম কাক অৰ্পণ কৰে বিষ্ণুক অৰ্পণ কৰে তাৰ পিছতহে বাকীসকলক গতিকে তাত আনদেৱৰ প্ৰসাদ বুলি থাকিলে কিটো একো নাই গতিকে এইটো ভুল নলে আনিব নালাগে শ্ৰাদ্ধকৰ্তাজনে অন্তত 63 বাৰ ভগৱান বিষ্ণুৰ নাম সেইখিনি সময়ত উচ্চাৰণ কৰে আজিজনে নাই কৰা সেৱাটোহে কৰিলে মইতো ক'বলৈ বিচৰা নাই যে কোনোবাই ধৰি লওক নাম প্ৰসংগ কৰিও পিতৃকৰ্ম কৰিছে সেইটো আমি ভুল বুলি দেখুৱাবলৈ যোৱা নাই কিন্তু অন্তত ধৰি লওক সপিণ্ডিলৈকে বা দশাহলৈকে শ্ৰাদ্ধাদি কৰ্ম আচৰণ কৰাটো যদি বেদৰ কৰ্মক মানে তেতিয়াহ'লে কৰাটো প্ৰয়োজন কাৰণ আমাৰ মূল শ্ৰুতিস্মৃতিকৰ বিধান শ্ৰুতিস্মৃতি মম আজ্ঞা য় উলংঘ প্ৰৱৰ্ততে আজ্ঞা চেদি মম দ্ৰোহী মত ভক্ত ন বৈষ্ণৱ শ্ৰুতিস্মৃতিৰ বিধান স্বয়ং বিষ্ণুৰ আজ্ঞা ইয়াক উলংঘা কৰি প্ৰৱৰ্তন কৰাজন কেতিয়াও বৈষ্ণৱ ভক্ত হ'ব নোৱাৰে আমি সেই বিধান মতে চলিছো নহয়নে ৰজা পৰীক্ষিতেও 7 দিন 7 ৰাতি ভাগৱত শুনি মুক্তি পোৱাৰ পাছতো পুত্ৰই কিন্তু দায়িত্ব বুজি পিতৃকৰ্ম কৰিছিল অৰ্জুনৰ যদুবংশ ধ্বংস হোৱাৰ পাছতো অৰ্জুনে তেওঁলোকৰ অৰ্থে পিতৃকৰ্ম আচৰণ কৰিছিল কিয় লোক শিক্ষাৰ্থে প্ৰভু নৃসিংহৰ হাততে কক্ষিপয়ে গতি পোৱাৰ পাছতো ভক্ত প্ৰহ্লাদে কি কৰিছিল যথাবিহিত পিতৃকৰ্ম কৰিছিল কাৰণ লোক শিক্ষাৰ্থে যাতে এইটো ভুল বুজাবুজি নহয় যে এতিয়া গতি পালে কাৰণে আৰু মই সকলো এৰি দিম এইখিনি কৰ্ম কোনে এৰিব পাৰে যিজন বিৰক্ত সেইবাবে মহাপুৰুষে ঘোষাত লিখিছে যে অবিৰক্ত ভকতৰ বেদ লংঘিবাৰ দুখ জানিবা ইহাক নিশ্চয় পৰম বিৰক্ত যিটো কৃষ্ণৰ ভকত ভৈল তাৰ আৰু নাহিকে নিৰ্ণয় যিজন বিৰক্ত বিৰক্তৰ লক্ষণ কি যি পুত্ৰ উপজিলে আনন্দ নকৰে পুত্ৰ মৰি গলে যি দুখ নকৰে সংসাৰৰ পোৱা নোপোৱাৰ প্ৰতি যাৰ কোনো ধৰণৰ আসক্তি নাই সেইজন বিৰক্ত আমিতো সেইজন বিৰক্ত হ'ব পৰা নাই সেইকাৰণে আমাৰ দায়িত্ব যে বেদ বিহিত শাস্ত্ৰ বিহিত সকলো কৰ্ম আচৰণ আমি কৰোঁ শাস্ত্ৰইটো ইমান উদাৰতা দেখুৱাইছে যে পিতৃকৰ্মৰ দিনা যদি পুত্ৰ সামৰ্থ্যৱান নহয় শ্ৰাদ্ধাদি কৰ্ম কৰাৰ বাবে সংকল্পটো পাঠ কৰি যদি গাইজনীকো ঘাঁহ কেইডাল দিয়েগৈ তেতিয়া সেয়াও বোলে পিতৃকৰ্ম হয় তাকো যদি কৰিবলৈ সামৰ্থ্যৱান নহয় পুত্ৰই নিৰ্জন স্থানলৈ গৈ যদি হাতত সামান্য জল অকণমান অৰ্পণ লৈ সংকল্প পাঠ কৰি যদি পিতৃগণৰ অৰ্থ অৰ্পণ কৰে তাতো বোলে সেই পিতৃগণ যদি সেই গুচি যোৱান যদি পক্ষীকুলত আছে তেতিয়া বোলে ফল ৰূপত মনুষ্যকুলত থাকিলে ধন ৰূপত সৰ্পকুলত থাকিলে বায়ু ৰূপত দেৱকুলত থাকিলে সুম্ৰক ৰূপত প্ৰাপ্ত কৰে এটা কথা ঠিক যে ঐতে পুত্ৰে হৰি ভকতি কৰন্তে স্বৰ্গলোকে যাই লৰি বোলে ইয়াত যদি ভক্তজন পুত্ৰ যদি হৰি ভক্ত হয় তেতিয়া বোলে নৰকগামী কোনোবা যদি বংশত আছে তেতিয়া সেই সকলো বোলে ঊৰ্ধ্বগামী হয় সদ্গতি প্ৰাপ্ত কৰে কিন্তু আপুনি মই নিজকেতো ইমান পৰম ভক্ত বুলি ক'ব নোৱাৰো যে মই ইয়াত ভকতি কৰিলো বুলিয়ে মই শাস্ত্ৰবিহিত একো কৰ্ম নকৰিলেও মোৰ বংশত যদি কোনোবা অধোগতি হৈ আছে তেওঁলোকৰ সদ্গতি হৈ যাব হয়নে আৰু আমি এইটো ক'ব নোৱাৰো যে আমাৰ পৰা যদি আত্মীয় স্বজন গুচি গৈছে যে আমি পোনপ্ৰথমতে এইটো চিলমোহৰ বাৰী মাৰি দিব নোৱাৰো যে চিধাই তেওঁ বৈকুণ্ঠলৈ গৈছে আমাৰ পুত্ৰৰ ওপৰত যিটো দায়িত্ব আমি সেইটো পালন কৰিব লাগিব শাস্ত্ৰ ইমান উদাৰ দৰ্শন আমাক দেখুৱাই দিছে কথা প্ৰসংগখিনি ইমান টানি কেলে অনা হৈছে কাৰণ এইবিলাক কৰ্মৰ প্ৰতি আজিৰ বহু সমাজত ভুল ধাৰণা আছে কেলে কৰিব লাগে নালাগে তাততো ভুল আচৰণ কৰা হয়
আপোনাৰ তাত অন্য দেৱী দেৱৰ পূজা সেৱা কৰা হয় অন্য দেৱী দেৱ নহয় নহয় তাত আন দেৱী দেৱ বুলি কৈছে লক্ষ্মী কেনেকৈ আন হ'ব নিজৰ পত্নীয়ে নহয় জানো এতিয়া গৃহস্থী লোকজনে যদি নিজৰ পত্নীকে আন বুলি ভাবি ল'বলৈ হয় তেতিয়াহ'লে সেইখন বাৰু থাকিবনে আশ্ৰম কিন্তু এটা কথাৰ লগতে এইটোতো কোৱা হৈছে বোলে অধৰ্ম কৰিলে বোলে ঈশ্বৰৰ দুহী নহয় আন দেৱ পূজে যিটো সেহি মূৰত দুখী ইয়াৰ তাৎপৰ্যটো কেনেকে এতিয়া ঘৰখনৰ মূল মানুহ আপুনি আপোনাৰ লগত মোৰ ভাল সম্পৰ্ক এটা আছে নহয়নে কিবা এটা বস্তু প্ৰয়োজন হ'ল মই আপোনাক নিবিচাৰি আপোনাৰ ল'ৰাটোক যদি বিচাৰো আপুনি গম নোপোৱাকে তেতিয়া আপুনি ভাবিবনে তেওঁ মোৰ লগত ইমান ভাল তেওঁ মোক নুখুজিলে কেলে মই নিদিলোহেঁতেন নে মোৰ ল'ৰাটোকনো খুজিব লাগে এই ভাৱত ঈশ্বৰে অকণ বেয়া পায় কিন্তু এইটো নহয় কাৰণ আমাৰ বৈদিক মাৰ্গটোত খোলা কথা 5টা উপাসনাৰ মাৰ্গ আছে শাক্তসকলে দেৱীক উপাসনা কৰে শৈৱসকলে মহাদেৱক ঈশ্বৰৰ ৰূপত উপাসনা কৰে নহয়নে সৌৰসকলে সূৰ্যক উপাসনা কৰে আৰু গণপত্যসকলে গণপতিক বৈষ্ণৱসকলে আমি বৈষ্ণৱ বিষ্ণুক উপাসনা কৰোঁ আগতেওতো আছিল তেতিয়াতো ইমান হুলস্থুল নাছিল আজিকালি কিয় ইমান হুলস্থুল কাৰণ আমি ভাবি থাকোঁ কি মোৰটোৱে শ্ৰেষ্ঠ মোৰটোৱে চবে ল'ব লাগিব এইটো নহয় সকলোৰে দৃষ্টিকোণবিলাক বেলেগ বেলেগ কাৰো উপাসনা পদ্ধতিক নিন্দা কৰিব নালাগে যিজন ব্যক্তিয়ে যেনেদৰে পাইছে তেওঁ তেনেকেই আগবাঢ়ক ভাগৱত ধৰ্মৰ প্ৰথম লক্ষণেই হৈছে কি পৰৰ ধৰ্মক নিহিংসিবা কদাচিত কোনোবাই মানিব বিচৰা নালাগে তেওঁ তেনেকৈ থাকক খালি নিন্দা হ'ব নালাগে শুইবা শান্তচিত্ত সৰ্বধৰ্মত বৎসল সকলো ধৰ্মৰ প্ৰতি বৎসলতাৰ ভাৱ আনৰ পৰা কি শিকিব পাৰোঁ এইটোহে বৈষ্ণৱৰ ভাৱ হ'ব লাগে কৰিবা ভূতকদয়া সকৰুণ চিত্ত সমস্ত প্ৰাণীগণৰ প্ৰতি দয়াৰ ভাৱ এহি ভাগৱত ধৰ্ম জানা মহাবল ইয়াতকৈ উত্তম সংজ্ঞা কি আছে সেইকাৰণে পুত্ৰই আমি যেতিয়া মনুষ্য জীৱিত কালত পিতৃ মাতৃৰ শুশ্ৰূষা যিদৰে বৰ্জন কৰিব নালাগে পিতৃলোক গুচি যোৱাৰ পাছতো বা নিজৰ আত্মীয় স্বজন গুচি যোৱাৰ পাছতো শাস্ত্ৰবিহিত কৰ্ম কেতিয়াও পৰিত্যাগ কৰিব নালাগে দেৱ পিতৃ কৰ্মাভ্যাম ন প্ৰমদিতব্যম দেৱ আৰু পিতৃ কৰ্মত কেতিয়াও প্ৰমাদ কৰিব নালাগে ইয়াৰ পাছতে পিতৃযজ্ঞৰ পাছতে কি হৈছে হোম দেৱ বলিৰ ভূতা এতিয়া সহজ অৰ্থত যদি আমি চাওঁ দেৱযজ্ঞ আমাৰ বাবে ভজনীয় দেৱ কোন ভগৱান কৃষ্ণ বা বিষ্ণু গতিকে তেওঁক ভজনা কৰাটো প্ৰত্যেকজন বৈষ্ণৱ ভক্তৰ দায়িত্ব কাৰণ সেইজন আমাৰ ইষ্ট প্ৰভু হয় সেই দেৱ উপাসনা প্ৰত্যেকৰে জীৱনত অকণমান লাগে তাৰ জৰিয়তে আচৰণ হয় সহজ ৰূপত দেৱযজ্ঞ ভূতযজ্ঞ সমস্ত প্ৰাণীগণৰ প্ৰতি দয়াৰ ভাৱ নামঘৰলৈ আহিছোঁ ৰাম ৰাম কৃষ্ণ কৃষ্ণ কুকুৰটোক দেখিলোঁ ৰাম ৰাম ঘৰলৈ গৈ দেখিলোঁ বাৰীখনত কাৰোবাৰ ঘৰ ছাগলী এজনী সোমাই আছে জাৱৰা খটিডাল উঘালি লৈ যদি 2 কোব দি দিয়ে তাত ভাগৱত ধৰ্মৰ ৰক্ষা নপৰে